নমস্কাৰ মাধৱ পল্লী ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে আজি আকবৰ নতুনকৈ স্বাগতম জনালোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে যে আমাৰ দেশী মুৰ্গীৰ 6 মাহ পাৰ হৈ যায় আমাৰ কণী নিদিয়ে। গতিকে বহুতৰে এইটো প্ৰব্লেমটো হৈ আছে। কিছুমানৰ কমেণ্টত পাওঁ বা ফোন কৰি কেনে কৈ থাকে যে দাদা আপোনাৰটোতো 4.5 মাহ 4 মাহত কণী পাৰিছে, কিন্তু আমাৰটো যে 6 মাহ পাৰ হৈ গ'ল, তাৰ কাৰণটো কি? কণী নিদিয়াৰ কাৰণটো কি? বা কিছুমানে কয় যে 5-6টামান কণী দিছে, তাৰপিছত উমনি লৈছে। গতিকে এইবিলাক সকলো সমস্যাৰ সমাধান বা আপোনালোকে সলিউশ্যন বুলি ক'ব পাৰে। গতিকে তাৰ বিষয়ে অলপ আজি আলোচনা কৰিম যে কিহৰ কাৰণত এইটো হয় বা কি কৰিলে এইটো হয়। গতিকে প্ৰথমতে কৈ লওঁ যে মোৰ চৰাইকেইটা যিখিনি আছে, আপোনালোকে ভিডিঅ'ত যিখিনি দেখা পাই আছে, সেইখিনি যিবিলাকে আমাৰ নিয়মীয়া ভিউৱাৰ্ছ তেওঁলোকে গম পাব যে আমাৰ চৰাইখিনি 4 মাহ 8 দিন বা 4 মাহ 10 দিনত কণী পৰা ষ্টাৰ্ট কৰিছে। গতিকে 4 মাহ 8 দিন বা 4 মাহ 10 দিনত কণী অনাটো ইমান সহজ কথা নহয়। গতিকে মেইন হ'ল আপোনাৰ মেইনটেনেঞ্চ কৰিব লাগিব। প্ৰথম কথাটো হ'ল আপোনাৰ কণী নাহা প্ৰথম কাৰণটো হ'ল আপোনাৰ ব্ৰুডিং পিৰিয়ডটো যদি আপুনি ভাল কৰে বা ব্ৰুডিঙত তাপমাত্ৰাটো যদি আপুনি সঠিকমতে দিব পাৰে, তেতিয়া আপোনাৰ কণী অহাত একো বাধাৰ প্ৰভাৱ নপৰে। আৰু নেক্সটটো হ'ল আপোনাৰ দানা আৰু পানী। গতিকে দানাটো আমি সঠিক টাইমত সঠিক দানাটো দিব লাগিব আৰু সঠিক টাইমত আমি দানাটো চেঞ্জ কৰি কেনে সিহঁতক বেলেগ দানা দিব লাগিব। গতিকে কণী পাৰাৰ কাৰণে আমি যদি কওঁ, তেতিয়াহ'লে প্ৰথমৰ পৰা আমি সিহঁতক প্ৰি ষ্টাৰ্টাৰ 15 দিনমান দিম। তাৰপিছত ষ্টাৰ্টাৰ সিহঁতক 3 মাহলৈকে দিম। আৰু 3 মাহ পিছত আমি সিহঁতক কি কৰিম? আমি 3 মাহ পিছত সিহঁতক লেয়াৰ দানা দিব লাগিব। গতিকে মই তেনেকুৱা কৰিছিলোঁ। তেনেকুৱা কৰোঁতে 4 মাহ 10 দিন বা 4.5 মাহত কণীটো আহিছে। গতিকে কি হয়, লেয়াৰ দানাটো আমি 3 মাহ পাছত লেয়াৰ দানাটো সিহঁতক খুৱাব লাগিব। গতিকে লেয়াৰ দানাটো দিয়াৰ পিছত সিহঁতে যেতিয়া ভিতৰৰ নেকি কণীটো হৈ আহিব বা ফুল সিহঁতৰ ৰঙা ফুলবিলাক আহি যাব, তেতিয়া সিহঁতক কণী পৰা ষ্টাৰ্ট কৰিব। গতিকে কণী নিদিয়া কাৰণটো হ'ল আপোনাৰ দানা সঠিক দিব লাগিব। আৰু কণী টাইমমতে নাপাৰৰ সঠিক কাৰণটো হ'ল আপোনাৰ পোহৰ ব্যৱস্থা। গতিকে মই ইয়াৰ আগত এটা পোহৰ ব্যৱস্থাপনা বুলি কিনে ভিডিঅ' বনাইছিলোঁ। সেইটো যদি আপোনালোকে চোৱা নাই, সেইটো চাই ল'ব যে পোহৰ ব্যৱস্থাপনা হৈছে এটি অতি গুৰুত্বপূৰ্ণ ব্যৱস্থা। গতিকে পোহৰ ব্যৱস্থাপনা আমি সঠিকমতে দিবই লাগিব। কণী পাৰাৰ আগমুহূৰ্তত আমি ৰাতি 10টালৈকে লাইটটো দি ৰাখিব লাগিব। তেতিয়াহে আমাৰ কণীৰ পৰিমাণ বেছি হোৱা দেখা যায় বা সঠিক সময়ত আমাৰ কণী আহিব। গতিকে নেক্সট আমাৰ প্ৰব্লেমটো হ'ল যে আমি ঘৰুৱা দানা ইউজ কৰোঁ। গতিকে যদি আমি সৰুৰে পৰাই যদি আমি ঘৰুৱা দানা ইউজ কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ কণীটো অহাত অকণমান বহুতেই দেৰি হ'ব। যদি ইয়াত আমি 4 মাহত কণী পাইছোঁ, তাত আমি 6.5 মাহ 7 মাহতে কণী পাম। গতিকে কিছুমানে এইটো ভুল ধাৰণা হৈ থাকিব পাৰে যে মোৰ চৰাইটো 4.5 মাহত কণী পাৰিছে বা আপোনাৰটো কিয় 6 মাহ বা 7 মাহ লাগিছে। গতিকে পইণ্টটো ইয়াতে যে আপোনাৰটো কি হৈছে, কিছুমানৰ ঘৰুৱা দানা খুৱাইছে বা কিছুমানে সঠিক টাইমত সঠিক দানাটো চেঞ্জ কৰিব পৰা নাই বা আমাৰ সঠিক টাইমত সঠিক দানাটো পোৱা নাই বা ভাল কোম্পানীৰ দানাটো পোৱা নাই। আপোনালোকে সদায় ভাল কোম্পানীৰ দানাটো ইউজ কৰিব। মই যিটো ইউজ কৰোঁ সেইটো হৈছে গডৰেজ কোম্পানীৰ ইউজ কৰোঁ। গতিকে 0 পৰা 15 ডিচলৈ প্ৰি ষ্টাৰ্টাৰ, তাৰপিছত 3 মাহলৈ ষ্টাৰ্টাৰ, তাৰপিছত 3 মাহৰ পিছত আমি লেয়াৰ দানাটো ইউজ কৰোঁ। গতিকে এতিয়া মই বৰ্তমান প্ৰায় লেয়াৰ দানাটো এটা মুৰ্গীৰ নামত আমি 60 গ্ৰামৰ পৰা 70 গ্ৰামৰ কৰি কিনে আমি দানাৰ জোখ কৰি কিনে সেইটো দি আছোঁ। গতিকে আপোনালোকে কি কৰিব, ঘৰুৱা দানা এক টাইম ইউজ কৰিব। যদি আপুনি ফাৰ্মিং চিষ্টেমত কণীৰ কাৰণে কৰিব খুজিছে, তেতিয়াহ'লে কি কৰিব, ঘৰুৱা দানাটো আপোনালোকে এক টাইম দিব। গতিকে ৰাতিপুৱা আৰু